BPF-ৰ নিজৰ আগৰ স্থিতি নাই BPF-ৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ লেফট এণ্ড ৰাইট যিসকলে সিদ্ধান্ত লোৱাত সহায় কৰিছিল নীতি নিৰ্ধাৰণত সহায় কৰিছিল নেতৃত্বত সকলো দিশৰ পৰা সহায় কৰিছিল তেনেকুৱা কাণ্ডাৰী হিচাপে খাম্ফা বৰগয়াৰী ডাঙৰীয়া আগৰ ডেপুটি চিফ আছিল তেখেতৰ লগত এতিয়া নাই BLT সময়ৰ পৰাই তেখেতক সকলো দিশৰ পৰা সহায় কৰি আহা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ লগত নাই তেনেকা বহুত নেতা আৰু তেখেতৰ লগত নাই গতিকে আজিৰ সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 27টা সিট 25টা সিট কোৱাটোতো বাদ দিয়ক তেখেতে নিজৰ সিটটো জিকিব পাৰিব না নাই এটোটো সন্দেহ আছে কাৰণ তেখেতৰ সমষ্টিৰ পৰাও বহুত হাজাৰৰ সংখ্যক মানে যেটো ৰাইজ আছে আমাৰ দলত যোগদান কৰিছে তেখেতৰ দলৰ মানুহ আহি যোগদান কৰিছে গতিকে তেখেতৰ স্থিতি নাই বাকি যেটো দলৰ নাম লৈছে যেটো আমাৰ প্ৰাক্তন এমপি ডাঙৰীয়াৰ নেতৃত্ব দিয়া এই দলটোৰ এতিয়া কোনো স্থিতি নাই ইয়াৰ পুৰা কমৰ ভাঙি গল তেখেত সকলে এটা দুটা কথা লৈ কৰিব পাৰে কাৰণ তেখেত সকলে স্ববিৰোধী স্থিতিত গুছি গল নিজে স্ববিৰোধী স্থিতিত গুছি গল নিজে মানে এটা ভাল জায়গাত আছে বুলি নাই তেখেতে স্ববিৰোধী স্থিতিত গুছি গল সো এই কাৰণে আজিৰ সময়ত ৰাইজে বুজি নপোৱা নহয় সব কথা বুজি পায় আৰু কোনে কি কাম কৰিব পাৰে কাৰ মিশন আছে কাৰ ভিজন আছে কাৰ চিন্তাধাৰা আছে কোনে অলপ দূৰদৰ্শী চিন্তা কৰিব পাৰে জাতি জনগোষ্ঠীৰ সমন্বয় নিৰাপত্তাৰ কথা কোনে ভাবিব পাৰে এইখিনি কথা আজি বিটিআৰ অঞ্চলৰ ৰাইজৰ বিভিন্ন জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ মানুহে বুজি পায় তো এই কাৰণে BPF আৰু যেটো GSPৰ একতা হোৱা ইটো আজিৰ তাৰিখত যদি তেখেত সকলে আগৰ ইলেকচনত হলে তেন ইটো বেলেগ কথা আছিল বা তাৰ আগৰ ইলেকচনত হলে বেলেগ কথা আছিল কিন্তু আহি থকা ইলেকচনত অলৰেডি দুইটাও দলৰ মানে অৱস্থাটো খুব ভাল নহয় তো এই কাৰণে এই এলায়েন্স বা এই আন্ডাৰষ্টেণ্ডিং আমাক কোনো ধৰণৰ ক্ষতি নকৰে তেখেত সকলে নিজৰ কামটো কৰিব আৰু এটা নাম্বাৰৰ ভোট তেখেত সকলৰ আছে এই নাম্বাৰৰ ভোটটো তেখেত সকলে পাবও পাৰে কিন্তু সেই ভোটটোৱে আমাক কোনো ধৰণৰ ক্ষতি কৰিব পৰা অৱস্থাত নাই क'क्राझारनि CITआव मुं थिसननो गोसो जानाय फरायसाफोरनि थाखाय मोनसे गोजोनथाव रादाब सेन्ट्रेल इन्स्टिट्युट अफ टेक्न'लजि क'क्राझारआ 2025-2026 सोलोंथाइ बोसोरनि थाखाय मुं थिसननायनि एन्ट्रेन्स एग्जाम खुंनो थांगासिनो दङ डिप्ल'मा BTech MTech बेचलर एन्ड मास्टार अफ डिजाइन आरो PhD नि थाखाय एन्ट्रेन्स एग्जाम खुंनाय जागोन डिप्ल'मा प्रग्रामाव दङ CE CSE ECE FPT CAI आरो AMT BTech प्रग्रामाव दङ CE CSE ECE FET आरो IE MTech प्रग्रामाव दङ WRH CSE FET आरो GET बेचलर अफ डिजाइन आरो मास्टार अफ डिजाइनाव दङ MCD आरो PhD नि थाखाय CE CSE ECE FET IE ME फिजिक्स मैथमेटिक्स केमिस्ट्री आरो HSS बे समाव अनलाइन आरजलाइ लानाया सोलिगासिनो दङ आरो बियो फैगौ 31 मेसिम थागोन डिप्ल'मा BTech आरो MTech नि एन्ट्रेन्स एग्जामखौ फैगौ 8 जुनाव खुंनाय जागोन आरो PhD नि एन्ट्रेन्स एग्जामखौ 15 जुनाव खुंनाय जागोन आबुङै मिथिनो थाखाय एडमिशन सेल CIT क'क्राझारनि मोबाइल नम्बर 9365031406 आव सुलाद लानो हागोन एबा query 2025@cit.ac.in आव इमेल खालामहरनो हागोन बेनि अनगायै cit.ac.in एबा admission.cit.ac.in बे मोननै वेबसाइटआव हाबनानै नायनो हागोन